হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে নগৰা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ফোন নম্বৰ ডিলিট হৈ গ'লে আকৌ কেনেকৈ ঘূৰাই আনিব মোৰ এই ভিডিঅ'টো চাই আহক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। এতিয়া চাওক ডিলিট হৈ যোৱা নাম্বাৰবোৰ কেনেকৈ আনিব। এয়া দেখা পাইছে কণ্টেক্ট। মোৰ কণ্টেক্টত যিমানবোৰ নাম্বাৰ আছে চব ডিলিট কৰি দিছোঁ। ছেলেক্ট অল ডিলিট কৰি দেখাম। ইয়াত দেখা পাইছে অল ছিলেক্ট কৰি ল'লোঁ। দেখা পাইছে ইয়াত ডিলিট কৰি দিছোঁ। এয়া দেখা পাইছে চব মোৰ ডিলিট হৈ গ'ল। দেখা পাইছে আপোনালোকে। এতিয়া মই ডিলিট কৰি দিয়া নাম্বাৰকেইটা আকৌ কেনেকৈ ঘূৰাই আনিম দেখাইছোঁ আপোনালোকক। আপোনালোকে ছেটিঙত যাব, তাৰপিছত গুগলত যাব। ইয়াত দেখা পাইছে গুগল। তাৰপিছত একেবাৰে তলত যাব, ছেট আপ এণ্ড ৰিষ্ট'ৰ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত দেখা পাব ৰিষ্ট'ৰ কণ্টেক্ট, তাত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাব কাৰেণ্ট ডিভাইচ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত দেখা পাইছে ৰিষ্ট'ৰ, তাত ক্লিক কৰিব। এতিয়া মই ডিলিট কৰা নাম্বাৰকেইটা ৰিষ্ট'ৰ হৈ গ'ল। এতিয়া মই অল ডিলিট কৰা নাম্বাৰবোৰ চব কণ্টেক্টত আহিলে নে নাহা মই দেখাইছোঁ আপোনালোকক। ইয়াত দেখা পাইছে কণ্টেক্ট, ইয়াত দেখা পাইছে গোটেইবোৰ নাম্বাৰ আহি গ'ল। দেখা পাইছে আপুনি গোটেইকেইটা নাম্বাৰ আহি গ'ল আকৌ। আপোনালোকে যদি কেতিয়াবা এটা দুটা নাম্বাৰ ডিলিট কৰি দিয়ে তেতিয়া আপোনালোকে এই ভিডিঅ'ত দিয়াৰ দৰে আপোনালোকে কৰিব। তেতিয়া আকৌ সেই নাম্বাৰ দুটা ঘূৰি আহিব। কেতিয়াবা যদি আপুনি ভুলতে নাম্বাৰবোৰ ডিলিট কৰি দিয়ে তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টোত দিয়াৰ ধৰণে কৰিব। তেতিয়া আপোনালোকৰ গোটেইবোৰ নাম্বাৰ গুচি আহিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।